নমস্কাৰ, মই পাৰ্থ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। এতিয়া আমি ট্ৰেইনিঙত ওলাই আহিলোঁ, মানে আমাৰ হাতী যিহেতু এইবাৰ কাজিৰঙাত নতুনকৈ আহিছে, সেইকাৰণে ট্ৰেইনিঙত ওলাই আহিছোঁ। এইবাৰ ট্ৰেইনিং শেষেই হ'ব হ'ল, আজি এটা লাষ্টৰ সময় আৰু এইখিনি, আৰু 3-4 দিনমান আছে। ভিডিঅ' এটা বোলো বনাই দিওঁ, বহুত দিন ভিডিঅ' বনোৱা নাই, তাকে ভিডিঅ'টো বনাই দিছোঁ। আগত গৈছে আমাৰ সোণমণিৰ ওপৰত আছাদুল, আৰু এইপিনে বৰুৱা দা, বৰুৱা দা এইপিনে চাই দিয়া। তাৰপিছত এইফালে আমাৰ পথমণি আৰু ধ্ৰুৱ, পথমণি বুমে লৈ আহিছে, লক্ষীমণিক ধ্ৰুৱই লৈ আহিছে, আৰু এইপিনে আমাৰ পূৰ্ণিমাক মই লৈ আহিছোঁ। এতিয়া মানে মাউথ চেঞ্জ হোৱা নাই, পূৰ্ণিমা মানে আমাৰ অমিতা চলাই আহিছিলে, মই পত্নীক এতিয়া নাই আকৌ, অমিতা চলাই আছিলে। অমিতা এতিয়া ঘৰলৈ গৈছে কাৰণে পূৰ্ণিমাক চাবলগীয়া হৈছে। আছাদুলে মোৰ ভাগ্যত পৰিলে পূৰ্ণিমাক চাবলৈ। বৰা হাতীত ঠিক কেনে লাগিছে? বৰ্তমান ভালে লাগিছে বাৰু, আগতো উঠিছোঁ। আমাৰ এইবোৰে জীৱন আৰু জংঘলত জীৱ জন্তুৱে আমাৰ মানে পৰিয়াল জীৱ জন্তুৰ লগত থকা হয় ৰাতিটো। এই চুলি তুলি বহুত বেয়া হৈ গৈছে দেই, চুলি কাটিবলৈ মানে চান্স পোৱা নাই, ওলাই যাব পৰা নাই না। এতিয়া ওলাই যাম, তাৰপিছত চুলি তুলি কাটি মেলিহে একদম আৰু তেতিয়াহে মানুহ নিচিনা লাগিব, আগৰ পাৰ্থৰ নিচিনা লাগিব। আৰু এইফালে এইডোখৰত আছে ম'হৰ জাক এটা, বনৰীয়া ম'হৰ জাক এটা, তাকে দেখাবলৈ গৈ আছোঁ আমাৰ হাতীকেইটাক। এই এটা তাকে দেখিছে চাগে, জুম কৰি দিছোঁ। এইকেইটা দেখিছেনে? সৰু জাক, ডাঙৰে জাক 12টামান আছে। শুই আছিলে, পোৱালি ছোৱালী চব আছে। অকণমান মনে কৈছোঁ, এইবোৰ মানে কথা পতা ভাল নহয় যে এইবোৰ জেগাত। পূৰা ডাবল জাক এইটো, দেখিছে নাই? ইপাই Agit. আৰু এইডোখৰতে গঁড় এটা আছে। আৰু এইডোখৰতে গঁড় এটা আছে, সেইটো গঁড় আছে, গাহৰি আছে, পহু আছে, চব আছে এইডোখৰত। গাহৰিও কেইবাটাও আছে, পহু আছে, পহুকেইটা দৌৰি আছে, দেখিছেনে? এইফালৰ পৰা দেখাম বৈ, সেইটো খেয়ালি হাঁহ, খেয়ালি হাঁহ পুৰা বস্তু আছে। শেৱালি হাঁহটো হ'ব চাগে, সেইটো গঁড় দেখিছেনে? পানীত কেনেকৈ বোকা খেলি সেইটো। সেইটা বস্তু চব, সেইটো গাহৰি। হাতীক খেদি আহিছে গাহৰিটো চক। তাই কিন্তু দম আছে আকৌ দেই। আৰু এতিয়া আমি ইয়াতে বাহুবিল কেম্পতে চাহ খালোঁ, আৰু এতিয়া আমি নদী পাৰ কৰি আছোঁ। সৰু এখন নদী পাৰ হৈ আছোঁ।
জীৱ জন্তু জংঘলী বস্তু পাৰ হোৱা চিন দেখিছে নাই ভৰি এইটো গঁড় খোজ ম'হৰ খোজ হাতী পুৰা একদম তলটো টাইট আছে লক্ষীমণি স্বভাৱটো চাই আকৌ পুৰণা হাতী খোজতে ভৰি দি দিয়ে এইটো বিদ্যাগছটোতো নহয় এইটো আগতে আমি কিতাপৰ মাজত খুব পাইছিলোঁ নহয় এইটো কি গছ জানো জংঘলী কিবা এটা হয় আৰু নাম নাজানো কোনোবাই জানে যদি কমেণ্ট কৰিব গছটো কি আগতে আমি কিতাপৰ মাজত বিদ্যা গছ বুলি এটা আহে ন পঢ়িব পাৰোঁ বোলে এয়া বাহুবিল কেম্প ধ্ৰুৱতক কিবা কৈছিলি নি অঁ অঁ আৰু এতিয়া এইপিনে আমি বিলৰ কিনাৰে কিনাৰে গৈ আছোঁ বিলখন পাৰ কৰিম এতিয়া বিল পাৰ হৈ আছোঁ হাতী দি হে আগে সোণমণি পূৰ্ণিমা পথমণি লক্ষীমণি গোটেইকেইটা হাতী আমাৰ গোটেইকেইটা হাতী আহি আছে বিল পাৰ কৰি আছে আমাৰ বিজুলী হাতীজনী মই এনেকৈ ৰাস্তাত নাপাওঁ লগ কেতিয়া জালি মাহী চৰাইবোৰে উমলিছে তোলে আৰু আমি আহি এতিয়া ব্ৰহ্মপুত্ৰ পাই গ'লোহি মানে ব্ৰহ্মপুত্ৰ নদী ঘাট পাই গ'লোহি আমাৰ ইয়াত যিখন ডিফলো আহি পানি ব্ৰহ্মপুত্ৰত জইন হৈছেহি পাই গ'লোহি দেখাই আছোঁ চাব এতিয়া সেইফালে ফেৰী এখনো আছে আমাৰ বৰাদা কেনেকুৱা ধুনীয়া লাগিছে ধুনীয়া ধুনীয়া লাগিছে সুন্দৰ পৰিৱেশ এয়া ব্ৰহ্মপুত্ৰ পাই গ'লো দেখিলা নাই সুন্দৰ পৰিৱেশৰ মাজত বিৰাজমান এখন আকৌ ব্ৰহ্মপুত্ৰ নহয় এখন ডিফলো সেইখন ব্ৰহ্মপুত্ৰ এইটো নদীটো পাৰ হ'লে বিশ্বনাথ চাৰিআলি আচাদুলৰ ঘৰ বিশ্বনাথ চাৰিআলি চাইগে দেই বেছি কিনাৰলৈ নিনিবি পিছু পিটিবা পিছু ঘাট এয়া আমাৰ ব্ৰহ্মপুত্ৰ পাৰত পাই গ'লোহি সেই পানী হাতী লৈ পানী কেলা কমিছে তুমি বাঢ়িছে পাইছা পানী শুকাইছে আকৌ সেইটো কেম্প এটা আছে ন নাও আছে ন সেই ঘাটটোলৈ যাবলৈ কোনটো ৰাস্তা এইখন নাও চক ব্ৰহ্মপুত্ৰ আৰু আমি পুৰা বাঘৰ এলেকা মাজে মাজে আহি আছোঁ এইটো পুৰা বাঘৰ এলেকা হয় মানে যদি ভাগ্য ভাল থাকে বাঘ পোৱা চান্স থাকে কিন্তু এতিয়া হেৰি হ'ল আমাৰ হাতীকেইটা আছে নাই সেইকাৰণে বাঘটো ওচৰলৈ নাহে বকে আৰু দিনত ইমান ৰাতিপুৱা সময়ত আহিছোঁ ন বাঘটো নোলায় এইখিনি মই হয় নাই বৰদা 12টা 1টা বজাত বাঘটো ওলায় অঁ একেবাৰে খুব ৰাতিপুৱা সময়ত ওলায় একদম নহ'লে সন্ধিয়া সময়ত ওলায় পালেতো ভালেই দেখাম পালে চাব আৰু সেই পিনে এটা গঁড় আছে চক
এইটো গড় ঘপককৈ দেখিলোঁ গড়টো সেইপিনে নি আছোঁ ৰ'ব দেখাই আছোঁ সেইটো গড় পলালে গড়টো পলালে পলাই দিলে গড়টো দেখি বেলেগ পলালে সেইটো আছে এই ভেদাত কৈছে গেল সেইটো পলাই আছে চক সেইটো বেয়া পলাইছে দিছে পহুকেইটা কেনেকৈ জঁপিয়াই গৈছে দিছে না বেয়া জঁপিয়াই গৈছে এইফালে গ'ল এইপিনে পহুটো দেখিলে না সেইটো পহু তেনেকৈ ওলাই গুচি গ'ল এইখিনি বিৰিণা বনৰ মাজেদি এতিয়া আমি দোকানলৈ ওলাই আহিছোঁ খোজকাঢ়ি আৰু হাজৰিকাদা আছে হাজৰিকাদা এইপিনে চাই দিয়া আকৌ হাই হেল্ল' আৰু বুম আৰু আছাদুল মই লাঠি লৈ আহিছোঁ মাৰি আহিছোঁ হাতীজনী হৈ যোৱা তেতেলী গছজোপা আছে ইয়াত ক'ত ওলাইছোঁ সেইখন এইটো ৰাস্তাটো পকা যায় হাজৰিকাদা ক'ৰ পৰা ওলালে এইটো ৰাস্তা অঁ এইটো ব্ৰিটিছৰ দিনৰ ৰাস্তা ন কাজিৰঙা এইটো ব্ৰিটিছৰ দিনৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ নেকি অঁ চক পকা ৰাস্তা কাজিৰঙা অভয়াৰণ্যৰ ভিতৰত আকৌ পকা ৰাস্তা ক'ৰ পৰা আহিলে মই চক খাই গৈছিলোঁ আৰু হাজৰিকাদাই কোৱা মতে সেইটো ব্ৰিটিছৰ দিনৰ ৰাস্তা বোলে 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইটো ৰাস্তাত আহোঁতে আকৌ ফিল্ড এটা লাগিছিলে আকৌ তেতিয়া ন পূৰা একদম চাৰিওফালে জংঘল ভাল লাগিব ধুনীয়া লাগিব এই দেখিছে নাই নতুন ৰাস্তাটো দেখা দিবা নতুন ৰাস্তাটোলৈকে গৈ আছোঁ বাৰু এতিয়া পুৰণা ৰাস্তাটোত গৈ আছোঁ বৰ ডেঞ্জাৰ জেগা দি আহিছোঁ কি হ'ল থাকিব লাগিছে নি দৌৰি আছা যে নাই তেনেহ'লে অকলে এৰি দিছে আহিছিলে গড় ওলাই ভয় লাগে বহুত ডেঞ্জাৰাছ হয় নেকি হয় এইটো কাঠনিটো দেখাই দিয়া নাই কিমান মজা এটা ভিউ সেইটোতো আৰু এইফালে গুচি গ'লোঁ এতিয়া আমি পুৰণা ৰাস্তা এৰি নতুন ৰাস্তালৈ এইফালে গৈছোঁ এইপিনে মানুহৰ ঘৰ এইফালে মাছ ধৰি যায় এতিয়া হাজৰিকাদাই দোকানলৈ লৈ আহিছে আমাক কি খাব চাহ খাবা বিস্কুট দাদুল হাজৰিকাদাই বোলে আজি আমাক অকল চাহে বিস্কুটে খাব আৰু বেলেগ ৰুটি চুটি নোখোৱাই বোলে আনিছে কি বুলি কয় ৰুটি মাংস খাম বুলি হা অঁ এতিয়া কৈছে কি বুলি অকল চাহ আৰু বিস্কুট এনেই বেয়া ঠগনটো দিছে আমাৰ সৰু সৰু ল'ৰাকেইটা পাই নাম ঠগন দিছে এইটো এতিয়া নতুন 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ এইপিনে নগাঁও যাব পাৰি এইফালে আছে আমাৰ এইপিনে আমাৰ শিৱসাগৰ আৰু এইফালে আমি দোকানৰ পৰা আহি আছোঁ এতিয়া বৰ্তমান এইপিনে বস্তু লৈ আহিলোঁ আলু পিঁয়াজ মিঠাতেল আৰু বুমে পূৰা হেৰি চাউল লৈ আহিছে কেমুল্লা পূৰা ৰেচন লৈ আহিলা কেমুল্লা আহি গ'ল আকৌ কেমুল্লাক দেখা নাই মই আজিলৈকে ভিডিঅ'ত আজি দেখাই দিছোঁ ইয়াত কেমুল্লা আমাৰ ইনচাৰ্জ এতিয়া পূৰা জংঘল ফালি গৈ থকা হৈ গৈছে আমি বুজিছে নাই কেনেকুৱা মানে ঘন হাবি মাজে মাজে এতিয়া ৰাতি যোৱা হৈছে ইয়াত জোকৰ পূৰা উৎপাত
পেন কুচাব লাগিব এতিয়া কিবা খালি নে নাই ৰুটি খাই দিলোঁ আমি খালো ৰুটি চা ইমান বেয়া আৰু এতিয়া আমি এইপিনে নদী পাৰ হ'ব লাগিব সেইপিনে নদী এখন নদী এইপিনে নাও আছে ফেফাই গ'লোগৈ ঐ হাজৰিকাটা ৰ'বা অকণমান 10 মিনিট ফেফনি দিছে গাইছ এইকেইটা আলু চাউল দিয়া এখন নাও পাৰ হৈ যাব লাগিব নাও আহি আছে নাওখন মানে এনেকৈ খাৰা কৰি দিলে হৈ যাব ধাত পিছু চেইয়া বেটি চেইয়া মতা নে মাইকি মতা এই চেইয়া এ বেটা চেইয়া বেটা চেইয়া এতিয়া নাওখন পাৰ হৈ যাব লাগিব আৰু এইপিনে আমি নাও পাৰ হৈ আহি গ'লো মোৰ নাও পাওঁতে অৱস্থাটো বেয়া হৈ যায় নাও পাৰ হ'বলৈ হ'লে আৰু এখন ইয়াত নাও এখন পৰি আছে হা দেখিছে ভিতৰত থাকিলে কিমান একদম কষ্ট কৰিব লাগে হয় নাই হাজৰিকাটা আমিনো কেনেকৈ কষ্ট কৰি আছো সেইটোৱে কিমান কষ্ট কৰিব লাগে বোলো কৰিব লাগিব চাকৰি ইফালেই নহ'ব ৰেচন আনিবলৈ কিমান দূৰ যাব লাগে সকলো কৰ্মচাৰীয়ে কষ্ট আমাৰতো এইটো মুখৰ আগতে বুলি ক'ব পাৰি তাতকৈ ভিতৰত থোৱাখন টঙি যাবা জানো আৰু এইপিনে আমাৰ ভাত খাব হৈ গ'ল গোটেই দিনটো দেখিলে কি নাই কৰা এনে পুৰা মাংস চব্জি ভাত ওলাই আছে চব বহি আছো পুৰা একদম জেগাই এইটোৱে সেইটোক হেৰি কৰি আছো ভাত মানে এবাৰি দিবলৈ এইপিনে হাজৰিকাটাই ভাত খালেই আগতীয়াকৈ পুৰা খাই আছে ভাত একদম আমাক এৰি দিলে দেখিলে নে আমি একদম লাষ্টত খাম মালিদা আহি গ'ল এইপিনে ভাত লৈ আলিদা আজি নিৰামিষ আচাদুল ভাত নাখায় বোলে আৰু এইফালে আমাৰ ভাত ৰেডি হৈ গ'ল ভাত খাম এতিয়া আমি চিন্তা চবৰে থাকে ঘৰত গম পাইছ টেমাই চন্দাল অকণমান বেগটো থাকি এটা পালোঁ আকৌ সেইদিনা বুটৰ লগত খালোঁ আৰু আমি ভাত চাত খাই আজৰি হ'লো এতিয়া শুবলৈ লৈছোঁ শুলো এই কাপোৰ চাবলৈ হ'লো পুৰা এইপিনে আচাদুল আছে আমাৰ গুটি ধৰ মানে বগা ধৰ সেইটো গুটি ধৰ আমাৰ জিমিদাৰ দিয়া নাম গুটি ধৰ আৰু সেইপিনে ধ্ৰুব আছেই আচাদুল পাৰ্থ আৰু এতিয়া আমি শুনো দিনটো কি কৰিলোঁ আপোনালোকৰ আগত দেখালোঁ আৰু আচাদুল নাপালে ন নাম দিবলৈ আচাদুলৰ নাম নাই আচাদুলৰ নাম হ'ল হাচাদুল মখনা আচাদুলৰ নাম হ'ল হাচাদুল আচ্ছা যি হওক গাইছ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু বাকীখিনি মই নাই কোৱা ই ক'লেই নহয় মই জিমিদাৰ নাম দিছিলে গম লাইক কৰিব কমেণ্ট কৰিব পেটলা ইয়াতোতো মোক চবেই জানে পেটলা নাম হ'ল নোচোৱা ঠিক আছে বাই বাই গুড নাইট